Hello friends, welcome back to my channel LearnMath. প্ৰথমতে সকলোকে ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম বৈচিত্ৰ্যময় অসম ক্লাছ 10ৰ বৈচিত্ৰ্যময় অসম। সো এইটো চেপ্টাৰৰ পৰা সাবজেক্টৰ পৰা তোমালোকৰ 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত 10 মাৰ্কস থাকিব। সো তোমালোকে এই 10 মাৰ্কসৰ বাবে এইটো সাবজেক্টৰ পৰা কোনখিনি পঢ়িবা আজি আমি এই ভিডিঅ'ত ডিসকাস কৰিম। সো তোমালোকে তোমালোকৰ কিতাপ আৰু কলম উলিয়াই লোৱা আৰু মই দেখাই দিয়া মতে তোমালোকে তোমালোকৰ কিতাপত দাগ দি লোৱা। সো তোমালোকে ইয়াৰ যেটো হুচিপত্ৰ আছে এটো বাহিৰ কৰি লোৱা। সোয়া এতে বহুত কেটা জনগোষ্ঠীৰ বিষয় আছে। তার ভিতৰত তোমালোকে যিকোনো তিনিটা জনগোষ্ঠীৰ বিষয়ে পঢ়িব পাৰা। যিকোনো ইয়াৰে যিকিটা তোমাৰ সহজ লাগে তোমাৰ সেই কিটা ভিতৰত তোমালোকে যিকোনো তিনিটা পঢ়িব লাগিব। সো তোমালোকে ইয়াৰ পৰা যিকোনো তিনিটা জনগোষ্ঠীৰ বিষয়ে পঢ়িবা আৰু সেই জনগোষ্ঠীত বিশেষকৈ বৰংগনি যোৱা তিনিজনকৈ ব্যক্তিৰ বিষয়ে পঢ়িবা। সো এখানে পঢ়িলে তোমালোকৰ 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত 10 মাৰ্কস কেৰি কৰিব পাৰিবা। সো তোমালোকে ইয়াৰ পৰা যিকোনো তিনিটা ভাল লগা তিনিটা জনগোষ্ঠীৰ বিষয়ে তোমালোকে যিকেটা সহজ লাগে তোমাৰ হেগেটা তোমালোকে তিনিটা পঢ়িলেই হ'ল। তিনিটা জনগোষ্ঠীৰ বিষয়ে পঢ়িবা আৰু কোনখিনি পয়েন্টস পঢ়িবা। সো তোমালোকৰ এটা স্যাম্পল দেখাই দি আছো তোমালোকে ইয়াৰ যেটো দেউৰী সকল আছে 79 পেজ এটো বাহিৰ কৰা। সো দেউৰী সকল তোমালোকে বাহিৰ কৰিলা। সো ইয়াৰ পৰা তোমালোকে ইয়াৰ ওপৰত যিখিনি আছে এবিলাক দেউৰী সকলৰ দেউৰী জনগোষ্ঠীৰ বিষয় আছে। তেওঁলোকৰ ভাষাৰ বিষয় আছে, ইয়াত ধৰ্মৰ বিষয় আছে, তেওঁলোকে কি ধৰ্মত বিশ্বাসী তোমালোকে এইবিলাক পঢ়িবা। তাৰ পিছত তোমালোকে উৎসৱ পাৰ্বণ এইবিলাকৰ বিষয় পঢ়িবা। তাৰ পিছত বিশেষকৈ বৰংগনি যোগা যেনেকৈ ইয়াতে আছে জননেতা ভীমবৰ দেউৰী। সো ইয়াৰ বিষয় তোমালোকে পঢ়িবা। সো ইয়াত ভীমবৰ দেউৰীৰ বিবাহ ইয়াতে আছে। সো তাৰ পিছত আছে ইয়াত ৰাধাকান্ত দেউৰী। তাৰ পিছত ইয়াতে আছে সমাজ সেৱক আৰু ৰাজনীতিক বৰগৰাম দেউৰী। সো এনেকে বহুত তোমালোকৰ 4-5টাকে আছে ব্যক্তিৰ নাম। সো এইবিলাক ব্যক্তিৰ বিষয়ে তোমালোকে পঢ়ি থবা। সো তোমালোকৰ দুজন ব্যক্তিৰ বিষয়ে লিখিবলৈ আহিব 6 মাৰ্ক আৰু দুটা জনগোষ্ঠীৰ বিষয়ে আহিব 4 মাৰ্কস। টোটাল তোমালোকে এইটো চেপ্টাৰৰ পৰা 10 মাৰ্কস থাকিব। সো তোমালোকে এইটো আছিল ভিডিও এখিনি তোমালোকে পঢ়িলে ইয়াৰ পৰা 10 মাৰ্কস পাবা। সো তোমালোকে চেনেলটোত নতুন হৈ থাকিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিওটো ভাল লাগিলে ভিডিওটো লাইক কৰি দিবা আৰু পিছত লগ পাম আমি পুনৰ এটা নতুন ভিডিওত।